গুড মৰ্নিং মোৰ প্ৰথমটো লং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি খানা খাব যাব ওলাইছোঁ। এয়া মই ৰেডি আৰু লগৰবোৰো আহে নাই, এতিয়া আহি পাবয়ে, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া খানা খোৱা পাৰ্টি আহি গ'ল। মোৰ লগৰবোৰৰ লগত আজি পিকনিক হ'ব আৰু ইয়াত ই ৰিক্সাত সকলোবোৰ বস্তু ভৰোৱা হৈছে আৰু এয়া যাব ওলাইছোঁ আৰু চাই থাকক ভিডিঅ'টো। খানাৰ পাৰ্টি ৰেডি দেই বাকে চাও। বঢ়িয়া চাই থাকা তুমি। খানা খাব গৈ আছোঁ, পথাৰত খাম আজি খানা, বঢ়িয়া লাগিব আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি গৈ আছোঁ এতিয়া, ৰাস্তা ভাল নহয়। খানা খাব গৈ আছোঁ, আগে আগে সকলোবোৰ বস্তু পঠিয়াই দিয়া হৈছে। ইয়াৰ পথাৰৰ মাজে মাজে গৈছোঁ, চাওক কি ধুনীয়া পৰিৱেশ। আজি ভিডিঅ'টো বঢ়িয়া হ'ব, চাই থাকিব শেষলৈকে। আৰু এতিয়া গৈয়ে আছোঁ, যায়ে পোৱা নাই, ভাল প্লেচ বিচাৰি পোৱা নাই আৰু জেগাখিনি ভালেই, এনে চাওঁ আৰু ক'ত কেনেকৈ খাব পাৰি, তো চাই থাকক। এয়া চাওক কি ধুনীয়া বেহৰৰ খেতি। এয়া আমি ইয়াৰ মাজে মাজে গৈ আছোঁ, পিকনিক প্লেচ এতিয়ালৈকে পোৱাই নাই, তো চাই থাকক ভিডিঅ'টো। আৰু এয়া বস্তু লৈ আহিছে লগৰবোৰে, তো চাই থাকক ভিডিঅ'টো। লগৰবোৰে চাইকেলত কিবা কিবি বস্তু লৈ আহিছে আৰু ই ৰিক্সাত আহিছে। অলি ডিমালৈ আহিছে, বাপাৰে খানা। গৈ আছোঁ আমি এতিয়া গন্তব্যস্থান, এতিয়ালৈকে পোৱাই নাই, কেতিয়া যে পাম, এতিয়া 11 বাজি গ'ল। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু চাওক কি ধুনীয়া পৰিৱেশ। হেল্ল' গাইজ, আমি এতিয়া ধুনীয়া ঠাইখিনি পাই গ'লোঁ আৰু ইয়াতে আমি আজি পিকনিক খাম আৰু আমি গৈ আছোঁ এতিয়া। চাওঁচোন কেনেকুৱা লাগে, চাই থাকক আপোনালোকেও। আমি পাই গ'লোঁ, চাওক কি ধুনীয়া ধুনীয়া পৰিৱেশ। খানাৰ যোগাৰ কৰি আছে। দালি বোলে পৰিয়ে গ'ল আৰু এয়া জুই ধৰি আছে। চাওক কি ধুনীয়া যি প্লেচত খানা খাব আহিছোঁ, খুব ভাল লাগিছে। চাই থাকক ভিডিঅ'টো। এয়া খানাৰ যোগাৰ হৈছে বৰ্তমান। এয়া জুই উঠি গ'ল, বহু টাইমৰ মূৰত কিবা কৈ জুইটো লাগিল, কাৰণ বতাহ আহিছে, সেইকাৰণে জুইটো লাগিব পৰা নাই। বইল হ'ব দিছোঁ, কাৰণ ঢাকনিখন দিলে সোনকালে হৈ যায়, সেইকাৰণে ঢাকনিখন দি থৈছোঁ। আৰু ইয়াত খানাৰ যোগাৰ হৈ আছে। 12:30 বজাত ব্ৰেকফাষ্ট ৰেডি। এয়া কণী, ব্ৰেড আৰু এয়া লাল চাহ খাব ৰেডি। এতিয়া খাই লওঁ দেই। খানাৰ ব্ৰেকফাষ্ট খাই আছে জলদি। কিবা ক'বা? কেনেকুৱা লাগিছে আজি পিকনিক আহি? তুমি কিবা ক'বা? চব লাজ কৰে ইমান, কি ক'বা? মই একো নকওঁ। এতিয়া দাইল বইল হ'বলৈ দিছোঁ, তেতিয়াই সোনকালে হ'ব। বনাই আছোঁ আৰু এয়া আমাৰ পংখী আহি গ'ল। পংখী বহুত কষ্ট কৰি বেচেৰি আহি পালাক। অলি কিহত দুখ ইমান? আৰু এয়া মই মাংস বনাই আছোঁ। এতিয়া এয়া মাংস ভজা খাই আছোঁ আমি। কেনেকুৱা হৈছে মাংস? কেনেকুৱা হৈছে মাংস? কেনে পংখী? মজা আৰু চুতে ৰাম্পা অলি কেনে আহিছে মাংস? আমি সকলোৱে পৰিৱেশটো চাব আহিছোঁ, কেনেকুৱা ধুনীয়া ঠাই, ভাল লাগিছে। ভাল লাগছে না আমাৰ লগত খানা খাই? বঢ়িয়া লাগছে।
এয়া এতিয়া আমি ভাত খাব বহিছোঁ আৰু গীত বাজি আছে কপিৰাত লাগিবৰ কাৰণে ভইচ অভাৰ দিছোঁ। এয়া বেঙেনা ফ্ৰাই, বেঙেনা পোৰা, চাটনি, বিলাহীৰ টক আৰু এয়া পাপৰ আৰু ভাত আৰু এয়া মাংস আৰু এয়া দাইল। খাবলৈ কিন্তু বহুত টেষ্টি আছিল। আপোনালোকে ক'ত ক'ত পিকনিক খাব গ'ল ক'বচোন। খাইছ? বাজি আছে কপিৰাত লাগিবৰ কাৰণে ভইচ অভাৰ দিছোঁ। এয়া বেঙেনা ফ্ৰাই, বেঙেনা পোৰা, চাটনি, বিলাহীৰ টক আৰু এয়া পাপৰ আৰু ভাত আৰু এয়া মাংস আৰু এয়া দাইল। খাবলৈ কিন্তু বহুত টেষ্টি আছিল। আপোনালোকে ক'ত ক'ত পিকনিক খাব গ'ল ক'বচোন। খাইছ? খানা খোৱা হৈ গ'ল। কেনে পালে ৰাইজ? বঢ়িয়া মাংস বহুত কেনে পংখী? বঢ়িয়া বহুত স্মৃতি থকা কথা আৰু এতিয়া আমি গৈ আছোঁ। আমাৰ পিকনিক খোৱা হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু ভিডিঅ'টো পাৰিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।